নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ কেইটামান অসমীয়া সাঁথৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব। বন্ধু বান্ধৱীসকল, অসমীয়া সাঁথৰ আগৰ শিতানত আপোনালোকৰ লগত এটা সাঁথৰ আগবঢ়াইছিলোঁ। সেই সাঁথৰটো হৈছে ওপৰত ছাতি তলত গুটি, তাক খাই আহিন কাটি। ইয়াৰ উত্তৰটো হৈছে কচু। আৰু বৰ্তমানলৈকে এই সাঁথৰটো শুদ্ধ দুটা কেইজনৰ নাম হৈছে ধ্ৰুৱ কলিতা, মিনু বৰা, পল্লৱী বৰী আৰু মালবিকা গগৈ। আপোনালোক কেইজনে আমাৰ বৰা ষ্টাডি ইউটিউব চেনেলটোৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বন্ধু বান্ধৱীসকল, আজি শিতানৰ প্ৰথম সাঁথৰটো হৈছে এনেকুৱা কি আছে যিটো এজন মানুহক দুজন কৰিব পাৰে। কি বাৰু জানেনে? হয়, আপোনালোকে ভবাটোৱেই। ইয়াৰ উত্তৰটো হৈছে আইনা। আজি 2 নম্বৰ সাঁথৰটো হৈছে জোপোহা কিবা গোটা গোটা, কি গছৰ পাত ফুটা। আপোনালোকে বাৰু জানেনে উত্তৰটো? ইয়াৰ উত্তৰটো হৈছে পিঁয়াজ। বাৰু আপোনালোকে কি ভাবিছিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। 3 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি আছে যিটো সদায় তল আৰু ওপৰ হয় কিন্তু কেতিয়াও সি নিহিলে। এনেকুৱা কি আছে আপোনালোকে ভাবকচোন। হয়, ইয়াৰ উত্তৰটো হৈছে তাপমান। আজি 4 নম্বৰ সাঁথৰটো হৈছে বিয়াৰ পিছতে ছোৱালীৰ এনেকুৱা কি বস্তু সলনি হৈ যায়। আপোনালোকে ভাবকচোন। ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে উপাধি। আজি 5 নম্বৰ সাঁথৰটো হৈছে ডাল নাই, পাত নাই আৰু নাই শিপা, তথাপিও জীয়াই থাকে সেউজীয়া দেহা। কি বাৰু ভাবকচোন আপোনালোকে। ইয়াৰ উত্তৰটো হৈছে খেলুৱৈ। আজি 6 নম্বৰ সাঁথৰটো হৈছে ছোৱালী এজনী এনেকুৱা কি নাথাকিলে কেতিয়াও বিয়া হ'ব নোৱাৰে। ইয়াৰ উত্তৰটো হৈছে দৰা। নহয়নে বন্ধু বান্ধৱীসকল? আজি 7 নম্বৰ সাঁথৰটো হৈছে এজন ব্যক্তিয়ে নিজৰ জীৱনত সকলোতকৈ বেছি কি শুনে। জানেনে আপুনি? ইয়াৰ উত্তৰটো হৈছে নিজৰ নামটো। আজি 8 নম্বৰ সাঁথৰটো হৈছে ৰমেনৰ বাপেকৰ 3টা ল'ৰা আছে, তাৰে 2টা নাম জুন আৰু জুলাই। তেন্তে আপুনি কওকচোন 3 নম্বৰটোৰ নাম কি হয়? ইয়াৰ উত্তৰটো হৈছে ৰমেন। বাৰু আপুনিও ভাবিছিলনে? আজি 9 নম্বৰ সাঁথৰটো হৈছে কি ফুল দেখিলে মানুহ উভতি যায়। আপোনালোকে কওকচোন অলপমান ভাবি। ইয়াৰ উত্তৰটো হৈছে হাউচ ফুল। নহয়নে বন্ধু বান্ধৱীসকল? গতিকে বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ এইকেইটা সাঁথৰ আগবঢ়ালোঁ। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব।